আজি বিশ্বকৰ্মা পূজা হয় আৰু এই বিশ্বকৰ্মা পূজাৰ দিনাখনো আমি সকলোবোৰে লগ হৈ কি কৰিলোঁ চাওঁ আহকচোন। এইখন দোকান মানে মই য'ত কাটিং শিকি আছোঁ তাত আহিছোঁ দেই। মোৰ লগত আকৌ মোৰ মৌজনীও আহিছে। এয়া চাওকচোন মৌজনীক। ইয়াত আহি দেখিলোঁ যে সকলোবোৰ দেখোন নিজৰ নিজৰ কামবোৰ কৰিয়ে আছে, মানে প্ৰায়বোৰ কাম শেষেই হ'ল। এইফালে বাইদেৱে ভগৱানক পূজা কৰি উঠি মেচিনবোৰক পূজা কৰি আছে। এয়া চাওকচোন সকলোতে ফুট দি আছে। আজি কিন্তু বাইদেউৰ হাঁহিটো দেখি বৰ ভাল লাগিছে দেই, বৰ ফূৰ্তিত আছে। আৰু ইয়াত আহিও আজি বহুত ভাল লাগিছে, সকলোবোৰ যে কিমান ফূৰ্তিত আছোঁ। আমি কি কৰি আছোঁ আপোনালোকে সকলোৱে চাব দেই, ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এইখিনিতে আপোনালোকক এটা কথা কওঁ দেই, এই ভিডিঅ'টো আপলোড কৰোঁতে দুদিন দেৰি হৈ গ'ল। মানে পূজাৰ পৰা আহি মোৰ গাটো অলপ বেয়া হৈছিলে বাবে মই ভিডিঅ'টো এডিট কৰিব সময় পোৱা নাছিলোঁ। ভাবিলোঁ আজি এডিট কৰি আপলোড কৰি দিওঁ। পিছে ভিডিঅ'টো নোচোৱাকৈ নাথাকিব দেই, আপোনালোকে চাই থাকিব। এইফালে বাইদেৱে কি কৰি আছে চাওকচোন। নজৰ নালাগিবৰ কাৰণে এনেকৈ গুঠি ল'ব বোলে। এইটো গোল নিমখ হয় আৰু ইয়াত জলকীয়াও দিব। জলকীয়া দি এনেকৈ ওলোমাই দিছে চাওকচোন। এইটো দিলে বোলে নজৰ নালাগে। এইফালে আমাৰ পূজা শেষ হৈ গ'ল। এতিয়া আমি সকলোবোৰ লগ হৈ এনেকৈ প্ৰসাদ খাই আছোঁ আৰু দেই। এইফালে এজনীয়ে গৈ বাইদেউৰ ঘৰৰ পৰা চাহ বনাই লৈ আনিছে, গাখীৰ চাহ। এতিয়া গোটেইকেইজনীয়ে লগ হৈ খাম আৰু। এইফালে বোলে দুজনীমানৰ ভাগৰ লাগিছে, সেইকাৰণে ইয়াতে ৰেষ্ট লৈছে। আকৌ আমাৰ মৌজনী আছে নহয়, তাই আকৌ চাওকচোন মাহীয়েকজনীক হেল্প কৰি দি আছে। এনেকৈ সময়বোৰ পাৰ কৰালোঁ আৰু আজিৰ দিনটো এনেকৈ পাৰ হ'ল আৰু ভাল লাগিছে দেই সঁচাকৈ। এইফালে আমি প্ৰসাদ খাই থাকোঁতে ওচৰৰে দোকান এখনৰ পৰা খোৱা বস্তু আনি দিলে। সেয়ে গোটেইকেইজনীয়ে লগ হৈ এনজয় কৰি খাই আছোঁ আৰু। আমাৰ মৌজনীয়ে চাওকচোন ইমান ফূৰ্তি পাইছে আজি তাইক কি মৰম লগাকৈ খাই আছে ন। কিবা ক'বা? বিশ্বকৰ্মা পূজাৰ ইমান দামী দামী প্ৰাইজ খাই আছো আমি। এইটো ভেজ পোলাও, এইটো প্ৰসাদ। আৰু তুমি? মইতো খোৱাতে বিজি আছো। আৰু এইফালে কোনোবা কিবা ক'ব? নকওঁ। কেনেকুৱা লাগিল বিশ্বকৰ্মা পূজাত আহি? বহুত ভাল লাগিলে। এয়া চবৰে ভাল লাগিছে। এইটো ৰবাব টেঙাত যি টেষ্টি। বহুত ভাল লাগিলে খাই। ইয়াতে জলকীয়া আৰু নিমখ হ'ব লাগিছিল না, আৰু টেষ্টি হ'লে। এনেকৈ বহি থাকোঁতে এইফালে আকৌ বাইদেউহঁতে ঘৰৰ পৰা আহি পালে, মানে খিচাৰি বনাই লৈ আনিলে। এয়া চাওকচোন খিচাৰি। এতিয়া গোটেইকেইজনী এনেকৈ বহি পিনে লগ হৈ খাই আছোঁ আৰু। তাইৰ বহুত দুখ থাকে প্ৰতিবাৰে। কেনেকুৱা হৈছে? মাংসত হাত দি খাবি তই খাবি যদি অলপ শুকালে এইফালে মই খিচাৰি খাই উঠি এনেকৈ তামোল এখন মুখত সোমাই ল'লোঁ আৰু দেই। আপোনালোকেতো জানেই মোক তামোল লাগে বুলি। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই।